নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, গপশ্বপ উইথ ৰিডিপ নামৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ, য'ত আমি এষ্ট্ৰলজি সম্বন্ধে বিভিন্ন বিষয়ে আলোচনা কৰোঁ। বলক তেন্তে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আমি জীৱনত সফল হ'ব খোজোঁ তথা ধনৱান হ'ব খোজোঁ, যাৰ দ্বাৰা আমাৰ পৰিয়ালত সুখ শান্তি তথা জীৱনত সৌভাগ্য বৃদ্ধি হয়। সেইবাবে আমি বিভিন্ন কাম অৱলম্বন কৰোঁ। ইয়াৰ ভিতৰত পূজা প্ৰাৰ্থনা বা মন্ত্ৰ জাপ কৰা আদি। ঠিক সেইদৰে আমি যদি পুৱা স্নান কৰি উঠি ভগৱান শ্ৰীকৃষ্ণৰ এই বিষম মন্ত্ৰটো জাপ কৰিব পাৰোঁ, তেনেহ'লে আমাৰ বহুত শুভ হ'ব। এই মন্ত্ৰটো হৈছে ক্ৰিং কৃষ্ণায় নমঃ। এই সৰু মন্ত্ৰটো তথা সহজ সৰল মন্ত্ৰটো যদি আপুনি পুৱা স্নান কৰি উঠি জাপ কৰে, তেনেহ'লে আপুনি বিভিন্ন দুখ কষ্টৰ পৰা নিবাৰণ হোৱাৰ উপৰি আপুনি ধনৱান হ'ব পাৰিব আৰু আপোনাৰ জীৱনত সৌভাগ্য ঘটিব। এই সহজ সৰল মন্ত্ৰটোৰ ইমানেই শক্তি যে ইয়াক সদায় আপুনি জাপ কৰিব পাৰিলে ভগৱান শ্ৰীকৃষ্ণৰ আশীষ সদায় আপোনাৰ ওপৰত থাকিব। বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু সদায় এনে ধৰণৰ এষ্ট্ৰলজি বিষয়ক তথা ধাৰ্মিক ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।